বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজিও আপোনালোকলৈ আকৌ এবাৰ মই লৈ আহিলোঁ 2022 বৰ্ষৰ কেইটামান নতুন অসমীয়া সাঁথৰ। বলক চাওঁচোন আজিও ইয়াৰে আপোনালোকে কেইটা সাঁথৰ উত্তৰ দিব পাৰে। গতিকে বৰ বেছি সময় নষ্ট নকৰি বলক আজি এই ভিডিঅ'ৰ প্ৰথমটো সাঁথৰ চাওঁ। এনেকুৱা কি বস্তু আছে যিয়ে ভৰি নোহোৱাকৈ দৌৰে আৰু কেতিয়াও ঘূৰি নাহে? বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে সময়। বলক দ্বিতীয়টো সাঁথৰ চাওঁ। এক মাতৃৰ গৰ্ভত বহু পুত্ৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰ এৰে পান। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে জুইশলা। পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব। বলক তৃতীয়টো সাঁথৰ চাওঁ। তৃতীয়টো সাঁথৰ চোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। বলক তৃতীয়টো সাঁথৰ চাওঁ। কি বস্তু ছোৱালীয়ে প্ৰথমে মুখত লয় তাৰপিছত চুহি চুহি খায়? বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে উলিয়াব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে আইচক্ৰীম। পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব। বলক চতুৰ্থটো সাঁথৰ চাওঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ক'ব পাৰিবনে ইয়াৰে কোনজন ছাত্ৰই নকল কৰিছে? বন্ধু বান্ধৱীসকল ইয়াৰে গ ছাত্ৰজনে নকল কৰিছে, কাৰণ ভালদৰে আপোনালোকে লক্ষ্য কৰিলে দেখিব যে তেওঁৰ হাতত কিবা এটা লিখা আছে। পিছে আপোনালোকে বিচাৰি পাইছিলে নাই কমেণ্ট কৰি জনাব। বলক পঞ্চমটো সাঁথৰ চাওঁ। এনেকুৱা কি বস্তু আছে যিয়ে নিজে দেখা নাপায় কিন্তু আনক ৰাস্তা দেখাই দিয়ে? বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে লাখুটি, যিয়ে নিজে দেখা নাপায় কিন্তু আনক ৰাস্তা দেখাই দিয়ে। বলক এতিয়া আপোনালোকলৈ থকা বিশেষ বুদ্ধিৰ সাঁথৰটো চাওঁ। বন্ধু বান্ধৱীসকল এই খেলি মেলি হৈ থকা বৰ্ণকেইটাৰ পৰা এটা অৰ্থপূৰ্ণ শব্দ উলিয়াব লাগে। বন্ধু বান্ধৱীসকল সেই শব্দটো যদি আপোনালোকে উলিয়াব পাৰিছে তেন্তে এতিয়া এটা কমেণ্ট কৰি জনাওক, কাৰণ আগন্তুক ভিডিঅ'ত আপোনাৰ নাম উল্লেখ হ'ব পাৰে। গতিকে আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।